22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলোঁ আৰু সেই সূত্ৰে আমি তালৈ গৈছিলোঁ মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল আমি দুয়োগৰাকী কমিটিৰ মানুহখিনি খুব ভাল অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ গুৱাহাটী ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায় হোটেলখনৰ নাম আৰু হেয়া মই গোটেইখিনি বাৰু আপোনালোকক দি দিম কৈয়ে দিছোঁ মই হোটেলখনৰ নাম আছিল সানযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হ'ল আমি দুজনী ছোৱালী আছিলোঁ মাত্ৰ ৰুম দিয়া হ'ল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেইকাৰণে মই ভাবিলোঁ যে বাকীখিনি মই নিজেই চলাই ল'ম মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থলে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ দুজন সেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিল 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিলে দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গ'লো 2টা বজাত আহি পাইছোঁ 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ল'লো 3টা বজাত শুবলৈ লৈ যেহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গতিকে টোপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে 5:10ত মোৰ বান্ধৱীগৰাকী মই দেখিছোঁ মোৰ বান্ধৱীগৰাকী উঠিছে মই তাইক সুধিলোঁ যে কি হ'ল তেতিয়া তাই মোক ক'লে যিসকলে কমেণ্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী তাই যেতিয়া উঠিলে উঠাৰ লগে লগে মই ক'লোঁ যে কি হ'ল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছোঁ দুৱাৰখনৰ যিটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰ ফালে যিটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে এবাৰ সোঁফালে ঘূৰিছে এবাৰ বাওঁফালে ঘূৰিছে লাহে লাহে ঘূৰিছে মই লগে লগে জঁপিয়াই দৰজাখনৰ ওচৰলৈ গ'লোঁ গাৰ হেঁচাৰে মই দৰজাখন হেঁচি ধৰি আছোঁ আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালোঁ তেতিয়া মই দেখা পালোঁ যে মুখত কাপোৰ বন্ধা আছে এটা ল'ৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা ল'ৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনিত দেখা পাইছোঁ যে সি সেইটো খুলিবলৈ ট্ৰাই কৰি আছে মই মোৰ লগৰগৰাকীক লগে লগে কৈছোঁ যে হোটেলৰ মালিকক ফোন কৰা কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ তেতিয়া তেখেতে নিজৰ পাৰ্চনেল নাম্বাৰটো আমাক দি গৈছিল কৈছিল কিবা অসুবিধা হ'লে আমাক জনাব তেখেতক মোৰ লগৰগৰাকীয়ে 5:24 5:25 5:26ত 3বাৰ ফোন কৰিলে তেখেতে ফোন ৰিচিভ কৰা নাই হ'ব পাৰে তেখেত শুই থাকিব পাৰে যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকণমান টান তেখেতে ৰিচিভ কৰা নাই তাৰপিছত আমি কমিটিৰ সেক্ৰেটাৰীক ফোন কৰিলোঁ কমিটিৰ সেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে কিন্তু তেওঁ লগে লগে কল বেক কৰিলে আমাক সুধিলে বাইদেউ কিবা হৈছে তেতিয়া তাই ক'লে মই কৈছোঁ একদম ফুচফুচাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায় কাৰণ সি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লকটো ভাঙিবলৈ চেষ্টা কৰিছে তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ ক'লে মই ইমিডিয়েট গৈ আছোঁ এতিয়া মই ভাবি আছোঁ যে আৰু লাহে লাহে চাইছোঁ ওপৰৰ যিটো চিটকানি আৰু তলৰ যিটো চিটকানি সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে এতিয়া মোৰ চিন্তাটো হ'ল যে এজন ল'ৰা যদি বেলেগ কথা কিন্তু যদি ছাইডত আৰু কোনোবা আছে মইতো আই হোলেৰে সেয়া দেখা নাই লগে লগে আমি দুজনী চিঞৰিবলৈ আৰম্ভ কৰিলোঁ হোটেল সানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছোঁ ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছোঁ চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল মই কিন্তু আই হোলটোৰ পৰা চকু আঁতৰাই অনা নাই অকণমান সময় পাছত দেখিছোঁ সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ সি যেতিয়া অহা যোৱা কৰা দেখিলোঁ তেতিয়া আমাৰ চিন্তা হ'ল যে ৰুমৰ পৰা আমি ওলাম কেনেকৈ কাৰণ ৰুমৰ পৰা যদি ওলাওঁ আৰু যদি 2টা ল'ৰা তাৰ লগত আশে পাশে ৰৈ আছে সেইটোতো নাজানো গতিকে আমি ৰুমতে সোমালোঁ মানে আমি 3টা বজাত শুইছিলোঁ প্ৰায় 2.5 ঘণ্টা 2 ঘণ্টা 10 মিনিটমান আমি শুইছিলোঁ তাৰ পাছতে সাৰ পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলৈ কথাটো আহিছে যে ইয়াত থাকিব নোৱাৰি বেগ চেগ পেক কৰিছোঁ বেগ চেগ পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাস কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলোঁ তেখেতে সুধিলে মই গোটেই কাহিনীটো তেখেতক ক'লোঁ কোৱাৰ পিছত মই ক'লোঁ দাদা আমি ইয়াতে থাকিব নোৱাৰোঁ আমি গুচি যাওঁ
আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰোঁ আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি তমুক কৰিবলৈ এইটো মোৰ কাম এইটো মোৰ প্ৰফেশ্যন মোৰ কাৰণেও সহজ নহয় মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয় যোৰহাটৰ মা দেউতাহঁত আছিলহি ৰিধিৰ লগত থাকিবৰ কাৰণে দেউতাক ডিউটিত আছিল আমি কেনেকৈ মিলাই প্ৰত্যেকেই গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকোঁ সেইটো অকল আমি জানো আমাক দূৰৰ পৰা দেখাখিনিয়ে নাজানে মাক এগৰাকী যেনেকৈ চাকৰিলৈ যায় তেনেকৈ মই কাম কৰিবলৈ যাওঁ মই ক'লো যে দাদা ইয়াত থাকিব নোৱাৰি আমি গুচি যাম আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহি পেলাই হোটেলৰ ৰিচেপশ্যনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন ছিকিউৰিটিয়ে যেতিয়া আমি ঘটনাত মই ল'ৰাজনক ক'লো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা কোনো ছেফটি নাই কিবা নাই আমি দুজনী ছোৱালী শুই আছো কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে ল'ৰাজনৰ উত্তৰটো বিৰাট কেজুৱেল আছিলে যে মানে নাই নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে চাগে মই ক'লো যে কোন নেপালী পাৰ্টি আগদিনা ৰাতি মই দেখিছিলোঁ প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল তেওঁলোকো সেই হোটেলখনতে আছিল তেওঁ ক'লে যে কালি যে বাছত আহিছিল মানুহখিনি তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছেতো সিহঁতি মানে চাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব তেতিয়াও ল'ৰাজন বিৰাট কেজুৱেল মানে ছিকিউৰিটিজনে মোক কৈছে নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো মই বাহিৰত গাড়ী ধুই আছো বাহিৰৰ কোনো মানুহ সোমোৱা নাই এতিয়া ছিকিউৰিটিজনে যেতিয়া নিজে আৰু ছিকিউৰিটিজন নহয় কাৰণ আই হ'লেৰে মই যেতিয়া দেখিছো ছিকিউৰিটিজন ওখ মানুহজন তেওঁৰ চুলি অলপ কম আছে কিন্তু মই যিটো ল'ৰা দেখিছো সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পুৰা মুখখন বান্ধি আছে মই ছিকিউৰিটিজনক ক'লো যে দাদা আপুনি নহয় আপুনিতো হ'বই নোৱাৰে কাৰণ আপোনাৰ লগত যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো নিমিলে তেতিয়া ছিকিউৰিটিজনে কৈছে যে ভণ্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই কাৰণ মই ইয়াতেই গাড়ী ধুই আছো বাহিৰৰ পৰা কোনোবা যোৱা হ'লে মই দেখিলোহেঁতেন মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহ'লে ভিতৰৰে মানুহ হ'ব লাগিব তেতিয়া মই বিচাৰিলোঁ চিচিটিভি ফুটেজ আমি ছেকেণ্ড ফ্ল'ৰত আছিলোঁ ছেকেণ্ড ফ্ল'ৰৰ যেতিয়া আমি চিচিটিভি ফুটেজ বিচাৰিলোঁ তেতিয়া আমাক ক'লে যে সেই ফ্ল'ৰটোত চিচিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যিটো ছেফটি সেই ছেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে চিচিটিভি কেমেৰা যিটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকৈ চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবোঁ চিচিটিভিটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথা হয় কাৰণ যদিহে চিচিটিভিটো নাথাকে আজি যদি সেইদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন তাই যদি সাৰ নাপালেহেঁতেন তেনেহ'লে আমিও শুই থাকিলোঁ যথেষ্ট ভাগৰত আছিলোঁ আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহ'লে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুচ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সেইদিনা মৰি যাবলৈও আছিলোঁ হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈহিও আছিলোঁ কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাসৰ অনুষ্ঠান কৰি আছোঁ ভগৱানৰ অনুষ্ঠান কৰি আছোঁ তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে আমি সাৰ পালোঁ কোনো কাৰণত সেইখিনি সময়ত আমি সাৰ পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকৈ ক'লোঁ মালিকজন আহিলে অলপ দেৰি পিছত ছেক্ৰেটেৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো ক'লোঁ কাহিনীটো কোৱাৰ পিছত মই ক'লোঁ যে আপোনালোকৰ চিচিটিভি ফুটেজ তেওঁলোকৰ যিহেতু গ্ৰাউণ্ড ফ্ল'ৰত আছে আমি থকা ফ্ল'ৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট পাৰ্কিং লিফ্ট আৰু মানে ষ্টেয়াৰকেছেদি নামি অহা এৰিয়াটো সেইখিনি এৰিয়াত চিচিটিভি আছে মই ক'লোঁ ঠিক আছে আপোনালোকে তলৰ জেগাখিনিৰ চিচিটিভি ফুটেজটো উলিয়াই থওক হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুচি গ'লোঁ 5:30 বজাত গৈ সেইদিনা মই শিৱসাগৰ নাজিৰাত ৰাস কৰিলোঁ নাজিৰাত ৰাস কৰি তাৰ পৰা মই ঘূৰি আহিছোঁ কালি অৰ্থাৎ 23 তাৰিখে কাহিনীটো আছিলে 21 তাৰিখেৰে 22 তাৰিখে ৰাতিপুৱা আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে কমিটিৰ মানুহে ক'লে যে তলৰখিনিৰ চিচিটিভি ফুটেজ লাগিব এতিয়া সেই চিচিটিভি ফুটেজ কমিটিৰ মানুহো আহি পালে কমিটিৰ যিকেইজন দাদা আছিলে তেওঁলোকে আমাক যথেষ্ট কৰ্পৰেট কৰিছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত তেওঁলোকো চাগে ৰাস কৰি শুবলৈ পোৱাই নাছিলে তেওঁলোকো আহিছে কালি আমি যেতিয়া মই প্ৰথম একচুৱেলি পুলিচত কেছ কৰা নাছিলোঁ বা লাইভ কৰা কিবা কৰা নাছিলোঁ কাৰণ মই
কন্ট্ৰভাৰ্চিটো সোমাব বিচৰা নাছিলোঁ এই বস্তুবিলাকত সোমাব একেবাৰে ইচ্ছা নাছিলে মই ভাবিছিলোঁ যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব হোটেলৰ কৰ্তৃপক্ষই আমাক চিচিটিভি ফুটেজ প্ৰভাইড কৰিব যেতিয়া চিচিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দোষীজনটো ধৰা পৰিবই আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাতি হুলস্থুল কৰাটো নহয় মোৰ কথাটো আছিলে যে দোষীজন ধৰা পৰিব লাগে যিয়ে এইটো কৰিবলৈ চেষ্টা কৰিছে সি ধৰা পৰিব লাগে কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো সেই কথাটোতো হোটেলৰ মানুহেহে জানিব বাহিৰৰ মানুহে কেনেকৈ জানিব যে আমি সেইখন হোটেলত আছো বুলি বহুত মানুহে জানিব কিন্তু সেইটো ৰুমত আছো বুলি কেনেকৈ জানিব স্পেচিফিকেলি এটা ৰুমত আছো বুলি কেনেকৈ জানিব আৰু 2 নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে সেই নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলৈ যাবলৈ ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন লৰাই অকলে গৈ এটা ৰুমত তলা ভাঙিবলৈ চেষ্টা কৰিব তাৰ ভিতৰতো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰবাৰ হাতত মানে কোনোবা গুণ্ডা এটাই আছে নে বাহিৰৰ লৰা এজনেতো কেতিয়াও নাজানে জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক যিসকলে ব্যৱসায় কৰি আছে অসমীয়া মানুহ তেওঁলোকে আমাৰ নিজৰে মানুহ তেওঁলোকে ব্যৱসায় কৰিছে কিবা এটা ভুল হৈছে কাৰোবাৰ তেওঁলোকৰ সিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে গতিকে মই যদি এটা ভিডিঅ' কৰো বা মই যদি এষাৰ কথা কওঁ হয়তো তেওঁলোকৰ প্ৰফেশ্যনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে গতিকে মই বিচাৰিছিলো দোষীক মোক বিচাৰি উলিয়াই দিয়ক কিন্তু দোষীক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্ছ সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাগিজনো আছিলে কমিটিৰ দাদাগিজনে তেওঁলোকক অলৰেডি বোলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে চিচিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু চিচিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেবা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকৈ বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব কেজুৱেলি খুব হাঁহি হাঁহি কথাখিনি কৈ আছে মই তেতিয়া ক'লো যে ঠিক আছে আমি কথা পাতি থাকিতো লাভ নাই আমি কথা পাতি থাকি কি হ'ব আমাকতো দোষীজন লাগে কাৰণ সিদিনা যদি কিবা এটা কাণ্ড তাত ঘটিলেহেঁতেন যদি সেই ল'ৰাজন সোমালেহেঁতেন বা চোৰেই হওক ডকাইতেই হওক বেয়া ইণ্টেনশ্যনেই হওক কোনোবাই মোক মাৰিবলৈকে পঠাইছে মোক বেয়া পায় সেয়াই হওক যিয়ে হওক কিবা এটা কাণ্ড যদি সেইদিনা হোটেলখনত ঘটিলেহেঁতেন মোৰ যিমান লছ হ'লহেঁতেন সেই মানুহজনৰ ব্যৱসায়ীজনৰো সিমানেই লছ হ'লহেঁতেন তাতে তেওঁ এজন অসমীয়া মানুহ গতিকে মই তেখেতক ক'লো যে দাদা চাওক আচলতে আমাক দোষীজনক লাগে কোন আহিছিলে সেই বস্তুটো লাগে আৰু সেই বস্তুটোৰ কাৰণে আমাৰ হাতত অকল এটাই অপশ্যন আছে আমি চিচিটিভি ফুটেজ চাব লাগিব তেওঁ তেতিয়া মোক ক'লে যে নেপালী মানুহখিনি যিখিনি আছিলে সেই মানুহখিনিৰ গাড়ীখন 17টা ৰুমত তেওঁলোক টোটেল আছিলে সেই মানুহখিনি ৰাতিপুৱা 5:35 ওলাই গৈছে তেওঁৰ মতে 5:35 তেওঁলোক ওলাই গৈছে আৰু আমাৰ ৰুমত কাণ্ডটো ঘটিছে 5:20 পৰা 5:23 ভিতৰত আমি সাৰ পাইছো গতিকে সেই সময়খিনিত তেওঁৰ মতে তাৰমানে সিহঁতৰ কোনোবা এটা লৰালৰিকে আহি হয়তো নিজৰ ৰুম বুলি কোনোবা থাকি গৈছে নেকি বুলি ক'ব কিন্তু মই যেতিয়া ভিতৰৰ পৰা চিঞৰিলো তেতিয়াতো বাহিৰৰ পৰা মানুহজনে ক'লেহেঁতেন যদি ভুলতে খুলিছে এইটো আমাৰ ৰুম বুলি ভাবিছিলো ৰুম নহয় বেয়া নাপাব দেই চৰি সেইটো নকৈ পলাল আৰু পলোৱাৰ পাছত দুবাৰ পাইচাৰি কৰিছে কৰিডৰটোত গতিকে এই কথাটো সম্পূৰ্ণ ইণ্টেনশ্যনেল হয় যিয়ে আহিছিলে মই ক'লো যে ঠিক আছে আপোনালোকে কোৱা কথাটো মই মানি লৈছো এবাৰ চিচিটিভিত মোক দেখাওক যে সেই পাৰ্টিটো গুচি গ'ল 5:35 আমি নামি আহিছো প্ৰায় 5:45 মানত 5:45 5:50 মানত মোক দেখাওক যে ওপৰৰ পৰা একেবাৰে শেষত লিফ্টৰ পৰা কোন ওলাইছিলে কাৰণ আপোনালোকৰতো লিফ্টৰ সন্মুখত আছে বা চিৰিৰ ওচৰত আপোনালোকে চিচিটিভি আছে বুলি কৈছে গতিকে চিৰিৰে ওপৰৰ পৰা আহিব লাগিব মানুহটোতো তললে নামি আহিব গ্ৰাউণ্ড ফ্ল'ৰত যিহেতু ফুটেজ আছে গতিকে মোক দেখাওক চিৰিৰে বা লিফ্টেৰে আটাইতকৈ লাষ্টত ওপৰৰ পৰা কোন ওলাইছে আপোনালোকৰ হোটেলৰ এমপ্লয়ী ওলাইছে নে সেই যিটো যাত্ৰীৰ দল আছিলে সেই যাত্ৰীৰ দলৰ কোনোবা ওলাইছে তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আহক চাব আমি চাবলৈ গ'লো তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে চিচিটিভি ফুটেজটো যিখন হেৰিত লাগি যিটো টিভিত লাগি আছে তাৰে মাউচটো বেয়া হ'ল এইবাৰ তেওঁ পেটাৰ্ণটো মানে যিটো লক পেটাৰ্ণ থাকে তেওঁ পেটাৰ্ণটো খুলিব নোৱাৰা হ'ল মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটোতো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলোহেঁতেন তথাপিতো তেওঁলোকে ফুটেজটোতো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিঙৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মোক লাগে লিফ্টেৰে কোন ওলাইছিলে আৰু মোক লাগে চিৰিৰে আটাইতকৈ শেষত কোন নামি আহিছিলে
কিন্তু সেই বস্তুটো তেওঁলোকে আমাক দেখুৱাৰ সময়ত তেওঁলোকৰ মাউচটো বেয়া হৈ থাকিলে এটো কেনেকুৱা ধৰণৰ এটা এক্সকিউজ মই বুজি নাপালো তেওঁ মাউচটো দুবাৰ তিনিবাৰ জোকাৰিছে আৰু তেতিয়া তেওঁৰ লগত যিজন মেনেজাৰ ধৰণৰ মানুহ আছে তেওঁ কৈছে আমি ইতিয়াই চাই আছিলো ইতিয়াই বেয়া হৈ থাকিলে বুঝো দাদা আপোনালোকে বৰ সিৰিয়াসলি কথাটো লোৱা নাই নেকি বাৰু কাৰণ মোৰো খং উঠিছে মোৰো ভাগৰ লাগিছে আগদিনা খুবলৈ পোৱা নাই পিছদিনা ৰাখ কৰিছো আহি আছো ইমান দূৰ জাৰ্নি কৰি মানে আপোনালোকে বহুত বেছি সিৰিয়াসলি কথাটো লোৱা নাই যেন মোৰ ফিল হৈছে তেতিয়া মেনেজাৰজনে হাঁহি হাঁহি মোক কৈছে আপোনাক আৰু এতিয়া বুকু ফালি দেখুৱালেহে হ'ব আমি কিমান সিৰিয়াসলি লৈছো মই তেতিয়া তেওঁক ক'লো যে দাদা কিনা মই মৰিব পাৰিলোহেঁতেন আপোনালোকৰ বিশ্বাসত আমি ৰুমত আছিলো তেতিয়া তেওঁ মোক দুখী উলিয়াই দিব লাগিব তেতিয়া তেওঁ মোক কৈছে যে আমি এতিয়া কেনেকে দুখী উলিয়াই দিম আমি কেনেকে জানো হেটো ফ্লোৰত কোন আছিলে হোটেল তোমালোকৰ মানুহ তোমালোকৰ গেষ্ট ৰাখিছা তোমালোকে পইচা লৈছা তোমালোকে আৰু তাৰ পাছত তোমালোকে ক'বা যে আমি দুখী কেনেকে উলিয়াই দিম এটোতো কোনো কথা নহয়